মহানগৰীত পুনৰ সক্ৰিয় গাড়ী চুৰি চক্ৰ প্ৰবঞ্চকৰ টাৰ্গেট একাংশ বিলাসী গাড়ী চিনাকি মানুহৰ পৰাই চুক্তিপত্ৰ লৈ গাড়ী চুৰ কৰে এই চক্ৰটোৱে সাহস আমাৰ এক ৰিপৰ্ট এহাল হাই প্ৰফাইল প্ৰবঞ্চক সিনেমাৰ কাহিনীৰে প্ৰভাৱিত হোৱা এহাল প্ৰবঞ্চক ঘটনা গুৱাহাটী মহানগৰীৰ বলিউডৰ এখন জনপ্ৰিয় ছবি বান্টি অৰ বাবলি ছবিখন নিশ্চয় সকলোৱে উপভোগ কৰিছে আৰু সেই সিনেমাখনৰ দৰে এক কাহিনী সংঘটিত কৰিলে এইটো মহাপ্ৰবঞ্চক অৰূপ শৰ্মাই ঘটনাত অৰূপৰ পত্নীৰ নামো হাঙুৰ খাইছে কিন্তু অৰূপে কি কৰে জানেনে মহানগৰীৰ একাংশ বিলাসী গাড়ী চুক্তিপত্ৰৰে চাল চতুৰেৰে নি বিক্ৰী কৰে নাগালেণ্ড মিজোৰাম আদিৰ দুৰ্গম অঞ্চলত মহানগৰীৰ পানবজাৰ থানাত এগৰাকী ভুক্তভোগীয়ে এই গোচৰ ৰুজু কৰাৰ পিছতেই পানবজাৰ আৰক্ষীয়ে দৰঙৰ পৰা গ্ৰেপ্তাৰ কৰে এইজন মোষ্ট ৱান্টেড প্ৰবঞ্চক অৰূপ শৰ্মাক তেখেতৰ যিবিলাক চিনাকি মানুহ তেওঁলোককে তেওঁ ঠগিব বিচাৰে তেওঁ খুব প্ৰথমতে বিশ্বাস জগাব আৰু বিশ্বাস জগাই পেলাই তেওঁ গাড়ীখন মান্থলি কিবা এটা ৰেণ্ট দিম বুলি লৈ যাব মান্থলি ৰেণ্টেল বেচিছত লৈ গৈ পেলাই তেওঁ দুমাহমান ঠিকেই দিব পইচা তাৰপিছত তেওঁ নাইকিয়া হৈ যায় মণিপুৰৰ এটা দুৰ্গম অঞ্চলত তেওঁ বিক্ৰী কৰিছে আৰু ইতিমধ্যে আমি গম পাইছোঁ তেওঁ এইটো এটা হেবিচুৱেল নাগালেণ্ড মিজোৰাম মণিপুৰৰ গাড়ী চুৰি চক্ৰৰে জড়িত থকাৰ অভিযোগ এই অৰূপ শৰ্মাৰ বিৰুদ্ধে কেৱল ইমানেই নহয় আৰক্ষীৰ মতে গাড়ী ক্ৰয় কৰিবলৈ যাওঁতেই প্ৰায়ে পত্নীক লগত লৈ যায় অৰূপে ব্যৱহাৰ কৰে পত্নীৰ বেংক একাউণ্ট কিন্তু এতিয়াও আৰক্ষীয়ে বিচাৰি পোৱা নাই অৰূপৰ পত্নীৰ ভূমিকাক পত্নীয়ে গম পায় গাড়ীবিলাক যেতিয়া তেওঁ এগ্ৰিমেণ্ট কৰে তেওঁ পত্নী প্ৰেজেণ্ট থাকে এইটো আমি গম পাইছোঁ আৰু পত্নী পলাতক হৈ আছে আনহাতে অৰূপৰ মতে এই সমগ্ৰ ঘটনাত জড়িত আৰু কেইবাজনো জড়িত আছে এজন বিকাশ গগৈ নামৰ লোকো মই গ্ৰেপ্তাৰ হোৱাই নাই সঞ্জীৱ সিঙৰ কেছতে মই বিকাশৰ লগত থাকোঁতে এবাৰ ৰঙিয়া থানাত গ্ৰেপ্তাৰ আছোঁ হ'ল আজি জুলাইত তাৰপৰা জেলত গৈ আছে তাৰমানে হয় মানে নিকলা জেলত থাকিলোঁ 10-15 দিন ইফালে কেৱল মহানগৰীতে এই প্ৰবঞ্চকটোৰ আছে বহু গোচৰ পানবজাৰ নুনমাটি বশিষ্ঠ আৰু নগাঁওতো আছে গোচৰ নিজকে অইল ইণ্ডিয়াত চাকৰি কৰা বুলি কৈ বিবাহ পাশত আবদ্ধ হোৱাৰ অভিযোগ এই অৰূপৰ বিৰুদ্ধে এতিয়া প্ৰশ্ন হয় নাগালেণ্ড মণিপুৰ আদিৰ দৰে গুৱাহাটীতো গড় লৈ উঠা এনে গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব মহানগৰ আৰক্ষীয়ে কেমেৰা পাৰ্চন অমলৰ সহযোগত গুৱাহাটীৰ পৰা জুলি বেজবৰুৱাৰ ৰিপৰ্ট DY365